উদালি তুমি পুৱাৰে খিৰিকী হাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি অহা 23, 24 আৰু 25 ডিচেম্বৰত তিনিটি নিশাৰ কাৰ্যসূচী হাতত লৈ নৱযুৱক সংঘৰ আমন্ত্ৰণত হেকেৰাৰ বুকুত ভুমুকি মাৰিব অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ আগশাৰী নাট্য দল থিয়েটাৰ ভাগ্যদেৱী। প্ৰথম নিশাত তেওঁলোকে নিবেদন কৰিব তেওঁলোকৰ এখনি জনপ্ৰিয় তথা পৰিয়ালৰ সকলোৰে উপভোগ্য নাট নাট্যকাৰ সতীশ দাসৰ ৰামধেনুৰ ৰং। দ্বিতীয় নিশাত তেওঁলোকে সগৌৰৱে নিবেদন কৰিব তেওঁলোকৰ এই বৰ্ষৰ এখনি বলিষ্ঠ নাট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ মহাযুদ্ধৰ আখৰা। আৰু বিদায় নিশাতো তেওঁলোকে নিবেদন কৰিব আন এখনি ব্যয়বহুল নাট যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ আজিৰ চাণক্য। আহ্বায়ক সমিতিয়ে তিনিওটি নিশাতে সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। ফাগুনী প্ৰাণত